নমস্কাৰ বন্ধুসকল, মই বিশ্ব আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকৰ বাবেই মোৰ এই চেনেলটোত 100জন ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে। আৰু 100জন ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হোৱাৰ পিছত এটা চেনেলত কাষ্টম URLটো ইনেবল কৰি দিয়া হয়। আজি মোৰ এই ভিডিঅ'টোত মই ইয়াকে দেখুৱাম কেনেকৈ আপোনালোকে নিজৰ চেনেলটোৰ বাবে কাষ্টম URL ক্ৰিয়েট কৰিব লাগে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে বন্ধুসকল, আপোনালোকে নিজৰ ইউটিউব চেনেলটো কাষ্টম URL ক্ৰিয়েট কৰিব হ'লে প্ৰথমতে আপোনালোকে নিজৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অন কৰি ল'ব। ব্ৰাউজাৰটো অন কৰাৰ পিছত আপোনালোকে ইউটিউবটো অন কৰিব। আপোনালোকৰ যদি ইউটিউব অপশ্যনটো নাই, আপোনালোকে ডাইৰেক্ট গুগলত চাৰ্চ কৰি ইউটিউবটো অন কৰি ল'ব পাৰে। তাৰপিছত ইয়াত আপোনালোকৰ যোনটো চেনেলৰ লগো থাকিব সোঁফালে ওপৰত, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ছেটিং অপশ্যনটো পাব আৰু ছেটিং অপশ্যনটোত ক্লিক কৰিব। ছেটিং অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ আকৌ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব, চেনেল ষ্টেটাছ এণ্ড ফিচাৰ্ছ। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে কেইবাটাও অপশ্যন দেখিবলৈ পাইছে, যিবোৰ আপোনালোকক কি লাগিব চেনেলটোত এই অপশ্যনবোৰ অন হ'বলৈ, ইয়াত কিছুমান কথা দিয়া আছে। তাৰপিছত আপোনালোকে লাষ্টৰ 3 নম্বৰ অপশ্যনটো কাষ্টম URL অপশ্যনটো পাই যাব। তাত আপোনালোকে দেখিবলৈ পাইছে ইউ হেভ অলৰেডি ক্লাইম্ড এ কাষ্টম URL। তাৰমানে মোৰ চেনেলটোৰ কাষ্টম URL অলৰেডি বনাই থৈছোঁ। যদি আপোনালোকে কাষ্টম URLটো ক্ৰিয়েট কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াত ক্লিক হেয়াৰ বুলি অপশ্যন এটা আহিব। তাত আপোনালোকে ক্লিক কৰি পেলাই চাব পাৰিব যে কাষ্টম URL বনাব হ'লে কি দৰকাৰ হ'ব আপোনাৰ চেনেলটোত। যেনেকৈ 100 ছাবস্ক্ৰাইবাৰ লাগিব, তাৰপৰা 30 দিনৰ পুৰণা হ'ব লাগিব চেনেলটো, তাৰপিছত আপোনালোকৰ ইউটিউবৰ লগো এটা হ'ব লাগিব আৰু আপোনাৰ চেনেলৰ ইউটিউব বেনাৰ এটা থাকিব লাগিব। তাৰপিছত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ কাষ্টম URLটো ক্ৰিয়েট হৈ যাব। তাৰপিছত ইয়াত আপোনালোকৰ মোৰ ইয়াত যেনেদৰে দেখুৱাই আছে, তাৰপিছত আপোনালোকৰো ইয়াত আহি পৰিব। ইয়াত যদি মই এতিয়া ক্লিক কৰোঁ, ক্লিক কৰাৰ পিছত মোৰ চেনেলটো ডাইৰেক্ট অ'পেন হৈ যাব। আপোনালোকে আগত যেনেকৈ নিজৰ চেনেলটোৰ লিংক কপি কৰি পেলাই বেলেগলৈ শ্বেয়াৰ কৰে বা বেলেগক দিয়ে, তেন্তে আপোনালোকে দেখিবলৈ পায় যে চেনেলটোৰ বহুত দীঘল লিংক থাকে। এতিয়া আপোনালোকৰ এই লিংকটো শ্বৰ্ট কৰি দিয়া হৈছে। কাষ্টম URL মানে সহজ অৰ্থত ক'ব গ'লে আপোনাৰ লিংকটো বহুত শ্বৰ্ট কৰে, youtube. বা আপোনাৰ চেনেলটোৰ নাম থাকিব। তেনেকৈ বন্ধুসকল, আপোনালোকৰ চেনেলত যদি 100 ছাবস্ক্ৰাইবাৰ ওপৰ হৈছে, তেতিয়াহ'লে আপোনালোকে নিজৰ চেনেলৰ বাবে কাষ্টম URLটো বনাব পাৰিব। তেন্তে বন্ধুসকল, যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিল, নিশ্চয় লাইক, কমেণ্ট আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।